सो गाइस सीन कुछ ऐसा हुआ माने की हल ड्यूक 250 वर्सेस आपाची 164 जी। सो गाइस फाइनली माने भालुकपुং पाइ গলো হেতু চাও। আজি সিজু সাজোৱাৰ কথা আছিলে, সিজু সা কেনসেল হৈ গল। সো হে গাইস নমস্কাৰ এণ্ড আজিৰ ব্লগটোলৈ আপোনালোকৰ স্বাগতম। তেনেহ'লে বন্ধুসকল কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আৰু আজি আমি গৈ আছোঁ তো ভালুকপুং, আৰু এতিয়া অলপমান দেৰি হৈ গ'ল তো 11:35, আৰু সেইকাৰণে অলপমান দবাই যাব লাগিব। তো ডিউকত আছে আমাৰ পৱন ভাই, আৰু ৰাইড কৰিছে আমাৰ ৰেক্স ভাই, আৰু আগত গ'ল পালচাৰ 150 বিশ্বজিৎ ভাই আৰু বিকি ভাই, আৰু মোৰ লগত আছে ৰাহুল ভাই। তেনেহ'লে আজি ছানডে ৰাইড ধামাকা হ'বলগীয়া আছে, মজা লাগিব, অলপমান মজা লগ। এতিয়া ডিউক 250 ভাৰ্চেছ আপাচি 164 জি। গাইছ এইখন মানে জেগাখন বহুত ভাল লাগে, শালবাৰী বুলি কয়। তো আহি কেনে বহুত বঢ়িয়া লাগে এইখনত। ইয়াৰ পৰা ভালুকপুং বেছি দূৰ নহয়, 22 কিলোমিটাৰ। 22 পালচাৰ 150 বেয়া দবাইছে, পালচাৰ 150 লগত ৰেছ। ডিউক 250 ওলাই গ'ল। ডিউক 250 পাৱাৰে বেলেগ, কি ক'ম আৰু। এনেকুৱা হাইপাৰ ৰাইডিং ভাল লাগে, অলপ ভাল বাইক হ'ব লাগে। ডিউক 250 থৈ আহিছোঁ চলাব যেনেকুৱা বাবা, ভাল লাগি যায় দেই নিজকে। অলপ যাব দিছোঁ, মজা মজা মজা। ভাল লাগিলে চলাই। মানে সেই আগত এটা ছানডে ৰাইড আহিছিলোঁ, আৰু সেইটো মই মোবাইলতে ৰেকৰ্ড কৰিছিলোঁ, ব্লগটো বনাইছিলোঁ, আৰু ভালেই আছিলে। মোৰ এডিটিঙত অলপ ভুল হ'ল, ক্লিয়াৰিটিটো অলপ কমাই পালোঁ। মানে মোবাইলতো ভাল মানে মটো ব্লগ কৰিব পাৰি। মোৰ ছিষ্টেমটো দুটাও কৰি ৰখা আছে। আপোনালোকক যদি কাৰোবাক মটো ব্লগ কৰা ছিষ্টেমটো লাগে তো প্ৰপাৰলি মই দেখাই দিব পাৰিম, মোৰ তাত আছে। আৰু এনেকুৱা টাৰ্ণিঙত অভাৰটেক কৰিব নালাগে একচুৱেলি, কিন্তু ছিষ্টেম চাই কৰি দিম আৰু। Oh my God, Suzuka Muruka। বঢ়িয়া। মই 112ত আছোঁ, পূৰা ওলাই গৈছে। আগত গৰু আছে, মজা মজা মজা। ৰাইড কৰিলে এনেকুৱা ছেফটিত কৰিব লাগে সদায়, আৰু সেইটোৱে আৰু। কিন্তু একো হেণ্ড গ্লাভছ নাই, ইমান কোনো হেৰি নাই, কিন্তু জেগাখন বঢ়িয়া লাগে। চ' গাইছ ফাইনেলি মানে ভালুকপুং পাই গ'লো। সেইটো চাওক, পাহাৰ আৰু তাত ফগি চাওক, সেইটো ফগি কি ধুনীয়া। ৰুটি কেইটা অৰ্ডাৰ দিছ? 60টা ৰুটি অৰ্ডাৰ দিব, 50টা অৰ্ডাৰ দিব। এজনে 10টাকে খাওঁ ৰুটি, জান। ত' গাইছ মানে এতিয়া তললৈ আমি যাবলৈ নোৱাৰিম, নদীটো দেখাবলৈ নোৱাৰিম, বেলেগ এদিন দেখাব পাৰিম। আজি মানে 1টা বাজিত টাইম মানে ইয়াৰ পৰা চব খালী কৰি দিব দিছে। যিমান ইয়াত গাড়ী মানুহ চব আছে, ইয়াৰ পৰা মানে চব খালী কৰি দিব কৈছে। আমি চব এতিয়া ওলাই গুচি যাম। 1টা বাজিলেই আৰু। ইয়াৰ পৰা ৰুটি চুটি ল'ম সেইটাত আণ্টিৰ পৰা। তো ৰুটি লৈ কিনে 12 মাইলত গৈ পেলাই খাম আৰু ঘৰ গুচি যাম। চ' গাইছ চিন কুছ এচা হোৱা মানে কি হ'ল, তাত 1টা বাজিৰ বেছি মানে 1টা বাজিৰ পাছত থাকিবলৈ কাৰণে দিয়া নাই। তো পুলিচ আহি কাৰণে কৈ গ'ল। তো আমি তাতে ৰুটি ল'লোঁ। তো ৰুটি লৈ কিনে ইয়ালৈ আহিলোঁ 12 মাইলত, আৰু 12 মাইলত গাহৰি মাংস ল'লোঁ। তাৰপিছত আৰু ভালুকপুঙত আমি ল'লোঁ তো কক আৰু স্প্ৰাইট ল'লোঁ। এতিয়া আমি অলপমান মজা ল'ম। তাৰপাছত সেয়াই আৰু বাকী ভালুকপুংটো যোৱাই নহ'লে মেইন জেগালৈ।
মেইন ডেষ্টিনেশ্যনটোলৈ আৰু নেক্সট কেতিয়াবা আহিলে ট্ৰাই কৰিম তো নেক্সট ছানডে ইয়ালৈ নাহোঁ নেক্সট ছানডে বেলেগ এটা জেগালৈ গৈ আছোঁ তো আপোনালোকে ভিডিঅ' আহিলে গম পাই যাব ৱেডনেছডে তো আমি নেক্সট কেতিয়ালৈ আৰু গৈ আছোঁ নেক্সট ডেষ্টিনেশ্যনলৈ মিলাই যাম ৱেডনেছডে মান অ'কে তো বেলেগ এটা জেগালৈ ভাল এটা জেগালৈ আমি প্লেনিং কৰি আছোঁ যাবৰ কাৰণে প্লেনিং কৰা নাই মানে কৈ থোৱা আছে প্লেনিং নকৰিব কেতিয়াও তো আমিও প্লেনিং কৰা নাই আচানকছে মানে গুচি যাম ফটককৈ ওলাই তো আজি প্লেনিং কৰিছিলোঁ ছানডে কাৰণে তো প্লেনিং পূৰা প্লেনিং মে ধাব্বা লাগে মানে সেইটোৱে হ'ল কেছটো আৰু সেইটোৱে এতিয়া আমি ইয়াতে খাই বৈ মানে এনজয় কৰি যাম আৰু মানে বেয়া বস্তু একো নাই আৰু বেয়া বস্তু একো খাব নালাগে বেড হেবিট কক ল'লোঁ স্প্ৰাইট ল'লোঁ আৰু লগতে আছে গাহৰি মাংসটো প্লেট 100 টকা 3.5 প্লেট লৈছোঁ বেছি পইচা নাই আৰু ৰুটি লৈছোঁ 20টা বাছ ইমানে আৰু এইখিনি খাই পেলাই ঘৰ যাম বাছ ইমানেই কক খালোঁ প্ৰথমে স্প্ৰাইট খালোঁ চ' গাইছ ইয়াত তেনেকুৱা ইমান দেখাবলৈ নাই তো এইটো চাওক ইফালে নদী আছে গছৰ ছাঁ আছে তো সেইবিলাকতে মানুহবিলাকে পাৰ্টি কৰে আৰু আহি কিনে তো এনজয়মেণ্টটো লয় আৰু বাকীটো ইফালে দেখিবলৈ খালি নদীখন আছে আৰু বাকী ইফালে এনেকুৱা আমি যেনেকৈ আছোঁ তো গছ আছে তো গছৰ ছাঁত এনেকৈ বহে আৰু এনজয়মেণ্ট কৰে আৰু বাছ ইমানে আমাৰ বন্ধু এজনকে এনে ফিলিংছটো সোধোঁ মানে ইয়াত আহি ফিলিংছটো কেনেকৈ হয় আমাৰ বিকি ভাইকে সোধোঁ জাষ্ট এক্সাম্পল কোৱাচোন বিকি মানে ইয়াত ফিলিংছটো আহি কেনেকুৱা ভালুকপুং হওক বা এনেকুৱা 12 মাইল হওক ফিলিংছটো কেনেকুৱা হয় মানে তোমাৰ ভালে লাগে আহি সেইকাৰণে আহি থাকোঁ বাৰে বাৰে মানে এবাৰ আহি মানে মন নকৰে আহোৱে লাগি থাকে আচ্ছা আৰু তাত হ'লেতো এতিয়া ভালুকপুঙত হ'লেতো এতিয়া আমি গা ধুলোঁ হয় ন অঁ তাত গা ধুলোঁ হয়